মানৱৰূপী পক্ষীয়ে সংঘটিত কৰি আহিছে এটাৰ পাছত এটাকৈ জঘন্য অপৰাধ কৰিও যে অনুতপ্ত নহয় বাসন্ত পেটাই। এইগৰাকী কিশোৰীলৈ মন কৰক, তেওঁ আত্মহত্যা। দীৰ্ঘদিনৰ পৰা বৈছে অবৈধ মাতৃত্বৰ বজা। এক নৰপিশাচে পশুৰ দৰে ভক্ষণ কৰিলে নাবালিকাগৰাকীক। এই ঘটনা সংঘটিত হৈছে ছয়গাঁও থানাৰ অন্তৰ্গত ঘোঁৰামাৰা পথাৰ গাঁৱত। উল্কাবাৰী হাইস্কুলৰ ১ম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক একে গাঁৱৰে নচেৰী নামৰ লম্পট যুৱকে বিয়াৰ প্ৰলোভনেৰে কৰিছিল ধৰ্ষণ। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীয়ে নচেৰ আলীৰ যৌন নিৰ্যাতনৰ বলি হৈ আত্মহত্যা হোৱাৰ পিছত জলখিমুলি আৰক্ষী চকীত গোচৰ দিয়ে। কিশোৰীগৰাকীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত সৌৰভ পক্ষ ধাৰা আৰু ৬২৭/১৮ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত চলাইছে যদিও প্ৰকৃত অপৰাধীক কৰায়ত্ব কৰা নাই বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে। ছয়গাঁও আৰক্ষী চকী আৰু জলখিমুলি আৰক্ষী চকীয়ে এই বিষয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, যাৰ কাৰণে আমি ঘোঁৰামাৰা গাঁও অঞ্চলবাসী ৰাইজে খুব দুখ আৰু পৰিতাপৰ বিষয়ে দুখ অনুভৱ কৰিছোঁ যে এই বিষয়ে গৰৈমাৰী, জলখিমুলি আৰু ছয়গাঁও আৰক্ষী চকীয়ে নিশ্চয় এই কিশোৰীগৰাকীৰ জীৱনৰ কাৰণে কিবা এটা চিন্তা কৰা দৰকাৰ আছিল। কিন্তু যোৱা ২৩/৬/২০১৮ তাৰিখত কেছ ৰুজু কৰা হৈছে। আজিলৈকে উক্ত প্ৰেগনেঞ্চি বনোৱা ল'ৰাটো নচেৰ আলীক তাক কৰায়ত্ব কৰা হোৱা নাই, নাইবা তাৰ ঘৰত এজন পুলিচো অহা নাই। ছোৱালীজনীৰ এতিয়া কি অৱস্থা হ'ব, যাৰ কাৰণে আমি ঘোঁৰামাৰা গাঁও অঞ্চলবাসী ৰাইজে এইটো খুব দুখজনিতভাৱে দুখ প্ৰকাশ কৰিছোঁ। ইফালে সমস্ত ঘটনা তদন্ত প্ৰক্ৰিয়া অন্যফালে গতি কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে জলখিমুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লংকেশ্বৰ শৰ্মাই। ছোৱালীৰ মাক দেউতাক তাত আলোচনাত উপস্থিত আছে আৰু এই ঘটনাটো এজাহাৰত দিয়া যিজন নচেৰ আলী ভায়েক এজন মিজানুৰ ল'ৰা মানুহ আৰু মিজানুৰ ক্লাছ 10ত পঢ়ে ছোৱালীজনীৰ লগত, আৰু এই মিজানুৰৰ লগতে এই ছোৱালীজনীক অবৈধভাৱে সম্পৰ্ক তোলা বুলি তেওঁলোকে এটা আলোচনা কৰিছিল আৰু এই সম্পৰ্কটো কেনেকৈ শেষ কৰিব পৰা যায় এই লৈ ৰাইজ লৈ আহিছিল। অকল মিজানুৰক লৈ পেলাই ঘটনাটো তাত উত্থাপন হৈছে আৰু তেওঁলোকৰ যিজন পদকীয়া দিছিলে এই পদকীয়াজন নচেৰ আলী। এই নচেৰ আলী আজি প্ৰায় ৬-৭ মাহ ধৰি তেখেত ঘৰলৈ অহা নাই। কিশোৰীগৰাকী আত্মহত্যা হোৱাৰ আঁৰত আছে হেনো কিশোৰীগৰাকীৰ সম্পৰ্কীয় এজন কিশোৰ। মিজানুৰক লৈয়ে এই আলোচনাখন চলিছে আৰু তেওঁলোকে নিজেই ব্যক্ত কৰিছিল। এতিয়া কথাটো হ'ল কি, আমি যিটো তদন্তত পালোঁ, সাক্ষীয়ে কোৱা কথা, গোটেইখিনি সাক্ষীখিনিয়ে কৈছে যে মিজানুৰৰ কথা যদি এজাহাৰত উল্লেখ কৰা যায় তেতিয়াহ'লে এইটো হ'ল আপোনাৰ জুনিয়ৰ কেছ, শাস্তিটো কম হয়। গতিকে শাস্তিটো বেছি দিবৰ কাৰণে এই মিজানুৰৰ ককায়েক নচেৰ আলী নামটো ইয়াত অন্তৰ্ভুক্ত কৰা বুলি গোটেই সাক্ষীবাদীখিনিয়ে আমাক কৈছে। গাঁৱৰ একাংশ দেৱানী মাতা পৰে প্ৰকৃত অপৰাধীৰ নাম গোপন ৰাখি এজন নিৰীহ যুৱকৰ নাম এজাহাৰটোত উল্লেখ কৰি আনকি প্ৰশাসনক বিমোৰত পেলাইছে। চক্ৰ ইয়াত সোমাই পৰিছে আৰু এই দুষ্ট চক্ৰৰ মই শুনা মতে বহুখিনি টকা তেওঁলোকক ডিমাণ্ড কৰিছিলে। এইদৰে বাক্য ইমানখিনি টকা দিব নোৱাৰাৰ কাৰণে মিজানুৰক ৰক্ষা কৰিবৰ কাৰণত টকাটো ডিমাণ্ড কৰিছিলে। টকাটো দিব নোৱাৰাৰ কাৰণত মিজানুৰৰ ককায়েক য'ত গুৱাহাটীত থাকে তেখেতৰ নামটো ইয়াত সন্নিৱিষ্ট কৰিছে। আৰক্ষী বিষয়াগৰাকীৰ স্পষ্ট মন্তব্য, অপেক্ষা মাত্ৰ 2 মাহ। 2 মাহ পিছতেই সকলো ৰহস্য উদ্ঘাটন হ'ব। আচলতে কিশোৰীগৰাকীৰ আত্মহত্যাৰ দৰে জঘন্য কাণ্ডৰ মূল নায়ক কোন? আছে ইয়াত আগতে জন্ম দি পেলাই মাধৱবোৰক ধৰি পেলাই তেওঁলোকে উচিতাই দিলে। তেওঁলোকৰ ওপৰত মাত মাতাৰ মানুহ এতিয়া নাইকিয়া হৈছে। ইয়াত কিমান ধৰণৰ শিক্ষিত মানুহ আছে, শিক্ষিত মানুহখিনি তল হৈ থাকে। কিয় তল হৈ থাকিব লাগে? আজিকালি সেনেকুৱা দিন নাই। আজিকালি আইন কানুন আহি গৈছে। আইন কানুন আহক, কোনোবা এজনী ছোৱালী কিবা এটা হৈছে লগে লগে এই মাধৱৰ ওচৰলৈ যায়, গৈ তেওঁলোকে বহে। কিয় বহে? আদালতৰ, মহামান্য আদালতৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ যে এই 18 বছৰ বয়স নোহোৱালৈকে কোনো ছোৱালীক বিয়া দিব নোৱাৰিব। কোনো ধৰণৰ অবৈধ সম্পৰ্ক যদি হয় তাৰ আইনগত ব্যৱস্থা ল'ব লাগে, আইনত আহিব লাগে। কিন্তু আইনত অহাৰ আগমুহূৰ্তত ইয়াতে বিশেষকৈ এনেকুৱা ধৰণৰ
তেওঁলোকে পঢ়ে কিজানি এইটো অলপ পইচা পাতি লৈ তেওঁলোকে বস্তুটো শেষ কৰিব বিচাৰে এইটোতো একদম বহুত বেয়া কথা আইনত আহক যিকোনো ছোৱালীক তেওঁলোকে এনেকুৱা ধৰণৰ বেয়া কাম কৰিছে তাৰ উচিত শাস্তি পাব লাগে এতিয়াৰ পৰা এনেকুৱা এইটো যদি আগতে কৰি লয় এনেকুৱা ঘটনাবিলাক নহয় সঘনাই মানে